আমেরিকার রাজনীতির ব্যবস্থা। ও বাবু তই ভালকে বাহাৰ মই দোকানত যাম। ও দাদা বাজারত যাই নেকি সোনকালতে আহিবি। ও দাদা চাহ খাবলৈ চেনি লৈ আহিবি। মই পাহৰিয়ে গৈছিলোঁ, তই যে মন কৰি দিছা ভালে হ'ল দে। বাবু দে ভালদৰে বহাৰ। হ'ব দে যা, পৰীক্ষা গেলে বেছি দিন নাই। পৰীক্ষাত যি ডেট দিছে তই গম পাইছ নে নাই? মই গম পাইছো পৰীক্ষাত ডেট দিয়া বুলি। তই কি দোকানত নাযা নেকি? দে তই মই দোকানত যাওঁ, তই ভালকে পঢ়ি থাক। ও ধুব নেকি নে? মই পঢ়ি আছো, একে গেলি আছোন। পঢ়ি আছো নেকি কিয়া? শুনচোন নামচোন, এটা বহুত ডাঙৰ কথা আছে। ৰচোন ৰ, কিবা ডাঙৰ কথা আছে। কি ইমান ডাঙৰ কথা? মই পঢ়িবা এৰি দৌৰি আহিছো। এটা বৰ ভাল খবৰ আছিল, তই শুনি বৰ ভাল পাবি। মোৰ সম্ভৱ। কি ভাল খবৰে? তই ক, মোৰ শুনাৰ বহুত ইচ্ছা আছে। আমাৰ পৰীক্ষা বাতিল হ'ল, আমি আৰু পঢ়িব নালাগে। কি ক? সঁচাই মই এইমাত্ৰ নিউজ চাইছোঁ, যদি বিশ্বাস নাই আমাৰ তাত নিউজ চাইছোঁ। মই নাযাওঁ যা, দাদাই মোক কষ্ট কৰি পঢ়াইছে। দাদাই বা পৰীক্ষা বাতিল হ'ল বুলি গম পাই নে নাপায়? ভগৱানৰ কৃপাত পৰীক্ষা বাতিল হ'ল, মোৰ ভালে লাগিল। মই যাওঁ দে। পৰীক্ষাটো বাতিল হ'ল, মোৰ বহুত বেয়া লাগিল। দাদাই মোক বহুত কষ্ট কৰি পঢ়াইছিল। দাদাৰ মনত মই ভাল ৰিজাল্ট কৰিম বুলি ভাবিছোঁ। চালা চব শেষ হৈ গেল। বিৰাজ, তই কি কৰি আছা? দোকান বিৰাজ, মই এতিয়া ঘৰত যাম দিয়া। আমাৰ ঘৰত বাজাৰ নাই না, বাজাৰো আনবা লাগব। যাবি আছোন, এটা কথা গম পাইছনে? কি কথা ক'লে গম পাম মই। ভাইবা এইবাৰ মেট্ৰিক দিবয়ে তই। মেট্ৰিক বাকী হৈছে গম পাইছ নহয়। ভাবটো কি কয়, সঁচা কৈছা না মিছাই কৈছা? সঁচা কৈছো দে, পৰীক্ষা বাতিল হৈছে। পঢ়াটো বাদ দিবা দিবি আৰু। ইয়াক মই কিমান কষ্ট কৰি পঢ়ালো, পঢ়াবলৈ এৰাই গ'ল। ইয়াক মই কিমান ভাল লয়, ইয়াক মই 3টা-4টা টিউচন দিলোঁ। ভাবে এতিয়া এতিয়া এনেই পাছ কৰিলোঁ। বিৰাজ, মই এতিয়া যাং দে, সি বা গম পাইছে বনাই। ইয়াক মই কথাটো ক'ব লাগিব, মই যে যাং দে এতিয়া। ভাইক কবি কথাটো। দাদাৰ ইমান সপোন আছিল, মোৰো ইমান সপোন আছিল। সেই সপোন আজি ভাঙি গেল। তাতকে মই জীয়াই থাকি লাভ নাই, তাতকে মই মৰি যোৱাই ভাল। দাদাই দোকানৰ পৰা নাওঁতে কান্দি কান্দি ক'ত যায়?
কিবা কয় গেল বাবু পৰীক্ষা টেনশ্যন হয় বুলি গম পাব লাগে কিনা মিনময় থাকে গেল বাবু 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 এটা কি করবা যা এটা কি করবা যা ওটা কি করছ তুই ভজ্জি বের বলাতে মরবা যা ও দাদা দাদা মোক মরবা দিও মই নপঢ়ো দাদা মই মৰো এ ৰচোন ৰ বাবু তই যিমানটো একবাৰ পাবি কিন্তু পৰীক্ষা তই সিবাৰতো দিবা পাৰিবি না ও দাদা দাদা জীৱনটো একবাৰ কিন্তু পৰীক্ষাটো বাতিল হ'ল ও দাদা দাদা তোৰ মোৰ কিমান সপোন আছে চব পইচাবোৰ পানীত পৰিল। পইচা যাওক কিন্তু জীৱনটো একবাৰে পাবি তোৰ পৰীক্ষাটো সিবাৰো দিবা পাৰিবি না দাদা মই দিন ৰাতি একাকাৰ কৰি পঢ়িছিলোঁ এই সপোন ভাঙি গেলাক মই বাচি একো লাভ নাই আজি মেট্ৰিক পৰীক্ষা নাহিলে কি হ'ল কিন্তু অৱশেষত মেট্ৰিক পৰীক্ষা আহিব না সেই তেতিয়া তই ভাল ৰিজাল্ট কৰিবি এখন কথা মই ভাবিয়ে পোৱা নাছিলোঁ অহা বছৰ হ'লেও পঢ়িম বছৰ মই ভাল ৰিজাল্ট কৰিম অৱশেষত তই থাকিও তই ভাল ৰিজাল্ট কৰিব লাগিব লৈ যা